হাই আজি আমি ট্ৰিগনোমেট্ৰি শিকিম ট্ৰিগনোমেট্ৰি means trigono plus metry. Trigono plus metry. Trigono means three angle. Metry means measurement. মানে কি অসমত ক'ব গ'লে তিনিটা এংগুলৰ মেজাৰমেণ্ট সেইটোকে আমি ক'ম ট্ৰিগনোমেট্ৰি মানে চাওক ইয়াত কেনেকুৱা বস্তুটো সাপোজ এ বি চি এটা ৰাইট এংগুল ট্ৰায়াঙ্গল মানে এইটো কোণ বিটো 90 ডিগ্ৰী যদি হয় আমি কি এই এংগুল বা মেজাৰমেণ্টত আমি ট্ৰিগনোমেট্ৰি অনুপাত সাপোজ এইটো কোণ হয় থিটা তেতিয়াহ'লে আমি যদি ওলাব যাওঁ সাইন থিটা cos theta and tan theta sin cos और tan এইকেইটা এইবিলাক ট্ৰিগনোমেট্ৰি অনুপাত sin theta মানে হ'ব লম্ব বাই কৰ্ণ লম্ব গুণা সৰি ইয়াত এইখিনি ইডালক কোৱা যায় লম্ব এইটা হ'ব ভূমি এইটা হ'ব কৰ্ণ সবে কি যোনটো আমি কোণৰ ট্ৰিগনোমেট্ৰি অনুপাত ওলাব লাগে সেই কোণটোৰ লগত যোনডাল লাগি আছে কৰ্ণডালত বাদ দিয়ে কৰ্ণ মানে আটাইতকৈ দীঘল বাহুডাল যোনটো 90 ডিগ্ৰী অপজিট চাইডে থাকে সেইটো বাদ দি যোনডাল লাগি আছে সেইডালক নাম কোৱা হয় ভূমি আৰু তাৰ অপজিট চাইডে থকাডালক কোৱা হয় বিপৰীত চাইডে থকাডালক কোৱা হয় লম্ব এতিয়া আমি এটা বস্তু এটা ফৰ্মুলা এটা মন্ত্ৰ এটা আছে সেইটো হ'ল ৰক ফুক ৰঘু ৰক মানে কি চাইন মানে কি ৰক মানে লম্ব বাই কৰ্ণ ফুক মানে কি কস cos মানে কি ভূমি বাই কৰ্ণ আৰু লঘু মানে কি tan লঘু মানে কি লম্ব বাই ভূমি এটা sin থিটা আছে sin থিটা কি হ'ব লম্ব বাই কৰ্ণ লম্ব গুণডাল BC কৰ্ণ গুণডাল হ'ব AC এইটো হয় sin থিটা BC বাই AC cos থিটা ভূমি ফুক ভূমি বাই কৰ্ণ ভূমি গুণডাল AB কৰ্ণ গুণডাল AC tan থিটা কি হ'ব লম্ব বাই ভূমি লম্ব গুণডাল ইয়াত BC ভূমি গুণডাল AB BC বাই AB এটা আমি আকৌ এক্সাম্পল চাম এইটো হ'ল সাপোজ এইটো ট্ৰায়াঙ্গলৰ আমি এইটো কোণ সাপেক্ষে ট্ৰিগনোমেট্ৰি কৰিব লাগে এইটো কোণ এটা ভূমি গুণডাল হ'ব কোণটোৰ লগত লাগি থকা গুণডাল আছে AB এইটা হ'ব ভূমি এইটা হ'ব লম্ব এটা হ'ব কৰ্ণ এটা সাইন থিটা কি হ'ব লম্ব বাই কৰ্ণ লম্ব গুণডাল AC কৰ্ণ AC cos থিটা ভূমি বাই কৰ্ণ ভূমি কি ফুক cos থিটা ভূমি কি AB কৰ্ণ BC tan থিটা কি হ'ব লঘু লম্ব বাই ভূমি লম্ব গুণডাল AC ভূমি AB এইখিনি হয় ট্ৰিগনোমেট্ৰিক অনুপাতৰ sin থিটা cos থিটা tan থিটা এতিয়া আমাক যদি ওলাব লাগে কেইটামান আৰু অনুপাত আছে তিনিটা সেইটো হ'ল cosec থিটা মানে কি 1/sin থিটাটো উল্টাটো 1/sin থিটা sin থিটা মানে কি পাইছিলোঁ আমি 1/AC/BC AC/BC সমান কি হ'ব BC/AC সিম্পল sin থিটা উল্টাটো sin থিটা AC/BC cosec থিটা হ'ব BC/AC cos থিটা উল্টাটো কি হয় sec থিটা কেনেকৈ দিব পাৰোঁ আমি 1/cos থিটা বা 1/AC/BC ওপৰত কি হ'ব চবে হা মই এইটোতে এটো আছে cos থিটা তো cos থিটা কি হ'ব cos থিটা ভূমি বাই কৰ্ণ ভূমি কি ইয়াত চবে হা এইটো ভূমি আছে AB/BC ওপৰত কি হ'ব BC তলত যাব AB tan থিটা উল্টাটো কি cot থিটা মানে 1/tan থিটা মানে কি হ'ব 1/tan থিটা মানে কি আছে BC/AD ওপৰত যাব AD তলত যাব এইখিনি ট্ৰিগনোমেট্ৰিক অনুপাত
এই মেইন মন্ত্ৰটো কি ৰক ৰঘু এই তিনিটা মনত ৰাখি যিকোনো ত্ৰিকোণমিতিক অনুপাত পৰা যাব। থেংক ইউ।